নমস্কাৰ অসমীয়া নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আদৰিছোঁ। আজি আমি গাহৰিৰ খাদ্য নিয়াৰ সময়ত এটি সুন্দৰ পদক্ষেপ দেখা পালোঁ। অৰ্থাৎ এই পদক্ষেপটো হৈছে পথ পুথিভঁৰাল। ৰাস্তাৰ কাষত থকা যিটো পুথিভঁৰাল হয় সেইটোকে পথ পুথিভঁৰাল বুলি কোৱা হয়, অৰ্থাৎ ষ্ট্ৰীট লাইব্ৰেৰী। এই পথ পুথিভঁৰালটো উদয়ন সংঘৰ উদ্যোগত আৰু পাঠশালা আৰক্ষীৰ সহযোগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে পাঠশালাৰ লোকসকলে ইয়াৰ পৰা কিতাপ নি ঘৰত কিছুদিনৰ কাৰণে ৰাখিব পাৰে, অৰ্থাৎ পঢ়িব পাৰে। আপোনালোকে যদি কিতাপ নিব বিচাৰে ইয়ালৈ আহি, তেতিয়াহ'লে ইয়াত যিখিনি লিখা আছে, ইয়াত লিখা থকা নিয়মখিনি পালন কৰি আপোনালোকে ইয়াৰ পৰা কিতাপ নিব পাৰে। ইয়াত সুন্দৰকৈ লিখা আছে যে আপুনি কিতাপখন নিয়াৰ কাৰণে কি কৰিব লাগিব, ইয়াত থকা যোগাযোগ নম্বৰত কেনেকৈ যোগাযোগ কৰিব, ইয়াত সুন্দৰকৈ লিখা আছে। আৰু কিতাপখন নিয়াৰ সময়ত আপুনি ইয়াত লিখা আছে যে আপুনি কি কৰিব লাগিব। নাম, ঠিকনা, কিতাপৰ নাম, আপুনি ফোন নম্বৰ ইয়াত দিব লাগিব। আৰু এটি সুন্দৰ বাক্য লিখা আছে যে আনৰ সুবিধাৰ্থে আপুনি কিতাপখন সোনকালে ঘূৰাই দিব লাগিব। অসমৰ কোন কোন ঠাইত আছে এনেকুৱা পদক্ষেপ জনাবচোন। ধন্যবাদ।